হেল্ল' বন্ধু-বান্ধৱীসকল, গুড মৰ্ণিং। আমি গৈছোঁ পাঠশালাৰ খুটাৰগুৰি গাঁৱত মোৰ শাহু আৰু শহুৰ দেউতাৰ গাঁৱৰ ঘৰ হয়। হাজবেণ্ডৰো জন্মস্থান। আমি পালনাম এভাগি দেউতাই কৰোঁ বুলি কৈছিলে, তো তাতে কৰিব গ'লোঁ পালনাম। তাতে আমাৰ দেউতাৰ ককায়েক মোৰ জেঠা, তেখেতে ভকত হয় আৰু তেখেতৰ ঘৰতে এই পালনাম ভাগ কৰা হৈছে। পালনামত যিখিনি প্ৰয়োজনীয় বস্তু সেইখিনি আমাৰ দেউতাই বহন কৰিছে, কাৰণ দেউতাই এইটো মানস কৰি থোৱা আছিল। আমি ৰাতিপুৱাই গৈছিলোঁ গাঁৱত, যিহেতু সকলো বৌ কেইটাৰ লগত লগ হৈ আমি কাম কৰি আছিলোঁ। পুৰীৰ কাৰণে আমি ৰেডি কৰি আছিলোঁ। ৰাতিপুৱা বৰষুণ আছিল যদিও কমি গৈছে আৰু অলপমান ৰ'দ ওলাইছে। ভালকৈ ৰ'দ নাই যদিও আৰু কামটো ধুনীয়াকৈ হৈ গৈছে। আৰু এয়া ভকতসকলে বহিছে, এতিয়া চাহ খাব। আৰু এয়া হৈছে মাহী, মোৰ আবা হয়, আৰু পেহীৰ নাতিনী আহিছে। তাৰে গাঁৱত যিহেতু ওচৰতে থাকে। আইতা নহয়, আবা বুলি ক'লেই ভাল লাগে। এইটো পেহী আৰু বাই নাহিল, এজনী সৰু নাতিনী আৰু এজনী ছোৱালী আছে আৰু ডাঙৰ। এয়া মোৰ মাৰ মাহী, মোৰ আবা হয় যে। এই আবাৰ বহুত বয়স হৈছে, কিন্তু বয়স হোৱাৰ নিচিনাকৈ নাথাকেয়ে। যিমানখিনি পাৰে সকলো কাম নিজেই কৰিব চায়। আৰু মোৰ সঁচাকৈ লগ পাই সঁচাই ভাল লাগে। আৰু গাঁৱৰ ওচৰতে যিহেতু, সেইকাৰণে আবা আৰু পেহীহঁতকো নিমন্ত্ৰণ দিছে। এয়া ভকতসকলক এনেকৈ ধুৱাই ল'ব লাগে ভৰিখন। আৰু এয়া আদৰিবৰ বাবে হাজবেণ্ডে এনেকৈ থাল এখনত চাকি আৰু তামোল পাণ লৈছে, আৰু এখন চেলেং কাপোৰ এনেকৈ পাৰি দিয়া হৈছে। আৰু গোটেই ভকত কেইজন এনেকৈ পদূলি মুখত থিয় হৈ থাকে আৰু এনেকৈ আদৰি আনিব লাগে সেৱা লৈ। এই যে চেলেংখন আছে সেইখনত ধৰি থাকিব লাগে। ঘৰৰ যিকেইজন ব্যক্তি থাকে সেইকেইজন ব্যক্তিয়ে সেইখনত ধৰি সেৱা কৰি সেনেকৈ আনিব লাগে। আৰু ভকত কেইজন সেইখন চাদৰৰ ওপৰেৰে আহে আৰু সেই তাৰে ভকত কেইজনৰ পদধূলি মূৰত ল'ব লাগে আৰু ঘৰৰ ভিতৰত সেই চেলেং চাদৰখন জোকাৰি দিব লাগে। সেইটো হৈছে নিয়ম। আৰু বাকীখিনি মই ভিডিঅ' কৰা নহ'ল সেইখিনি, কাৰণ ময়ো সেৱা লৈ আছিলোঁ সেইখিনিত। আৰু এয়া নাম প্ৰসংগ আৰম্ভ কৰিছে। ইয়াত দেখিছেনে, আবাজনীও তাত বহি লৈছে। আৰু এয়া ভকতসকলে এতিয়া জলপান কৰিব, পুৰি, পায়স আৰু চাহ এইখিনি খাই আৰু নাম আৰম্ভ কৰিব। আৰু এটা দেখিব পাৰিছেনে, ভকতসকলে প্লাষ্টিকৰ গিলাচত চাহ বা পানী নাখায়। এয়া ষ্টীলৰ গিলাচ এনেকৈ আনি ল'ব লাগে। ভকতসকলে ষ্টীলৰ গিলাচতে চাহ বা পানী এনেকৈ গ্ৰহণ কৰে। আৰু এয়া জলপান কৰি লৈ উঠি আৰু নাম আৰম্ভ কৰিছে। তেখেত হৈছে দেউতাৰ ককায়েক, মোৰ জেঠা হয়। তেখেতৰ ঘৰতে এই নাম কৰিব গৈছোঁ। আৰু কৃষ্ণায়ো দেউতাৰ লগত পূৰা এনজয় কৰি আছে। আৰু এয়া দেউতা, মা, গুডু, জেঠী আৰু পেহী নাতিনীজনী একেলগে বহি নাম খাই আছে। গুডুৱেও পূৰা মনোযোগ দি খাই আছে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিও দিব। এইফালে ভকতসকলে নাম প্ৰসংগ কৰি আছে, আৰু এইফালে যিসকল ঘৰৰ ব্যক্তি আছিল আৰু আমিও খাইছোঁ, সেইসকলে খাই লৈছে। আৰু এয়া একেলগে বহিছে দেউতা, খুৰা, আৰু এয়া দেউতাৰ সখী আহিছে, মোৰ খুৰা-খুৰী হয়। আৰু এয়া শেষত আমি সেৱা ল'লোঁ। নাম ভাঙিব হৈছে, সেইকাৰণে এয়া সেৱা ল'লোঁ। হাজবেণ্ড, মই, মা আৰু জেঠী। সেৱালৰ পিছতে প্ৰসাদ ভাঙিছে, ভকতসকলে ভাঙিছে আৰু তেখেতসকলে একেলগে ৰাইজকো ভগাই দিয়ে। আৰু প্ৰসাদ বিতৰণ হোৱাৰ পিছতে ভকতসকলে ভাত খালে। ভকতসকলৰ খোৱাৰ পিছত আমিও বহি লৈছোঁ ভাত খাবলৈ।
আৰু সকলোৱে এনেকৈ তলত বহি লৈছোঁ আৰু যিসকল ভকত আছে ভকতসকলে ধাৰাত বহি লৈ কলপাতত ভাত খায় আৰু আমি সকলোৱে এনেকৈ ডিছপ'জেল প্লেটত এনেকৈ খাইছোঁ আৰু এয়া সকলোবোৰ ঘৰৰে মানুহ আৰু মই আৰু ছোৱালীজনী একেলগে বহি লৈছোঁ তাই কিবা কৈ আছে আৰু এয়া আমিও ভাত খাবলৈ ষ্টাৰ্ট কৰি দিছোঁ মুগৰ দালি চব্জি সৰু আলু ভজা মাহৰ দালি আৰু পনীৰ খোৱা লোৱা শেষ হোৱাৰ পিছত ভকতসকলক বস্ত্ৰদান আৰু অৰিহণাৰে সেৱা জনাইছোঁ হাজবেণ্ড আৰু মই আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল আজিলৈ বাই বাই।